Hello everyone, welcome back to my YouTube channel. আপোনালোকে ভিডিওটো টাইটেলটো চাই গম পাইছে যে আজি মই এই ভিডিওটো কিহৰ ওপৰত বনাইছো। ভিডিওটো স্টাৰ্ট কৰাৰ আগতে পটককৈ মই ইন্ট্ৰোডাকচনটো দি দিছো। আপোনালোক যদি মোৰ চেনেলটোলৈ নতুন হয় তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মই কস্তুৰী আৰু মই বেসিক্যালি বিউটি ব্লগছ বনাও আৰু লাহে ধীৰে আৰু বেলেগ কন্টেন্টছ এড কৰিম আৰু আপোনালোকৰ সাপোৰ্টটো মোৰ বহুত দৰকাৰী হেতু কাৰণে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি নাপাহৰিব। আহক আমি ভিডিওটো স্টাৰ্ট কৰোঁ। সো গাইজ মাইগ্লেম বুলি এটা এপ আছে আৰু তাতে ফ্ৰী লিপষ্টিক অফাৰ দি আছে। অফাৰ দি মানে একেবাৰে ফ্ৰীতে দিয়া আছে। তাকো 400 টকাৰ লিপষ্টিক 395 ৰুপিজৰ লিপষ্টিক আপোনালোকে ফ্ৰীতে পাব। খালি এটা সৰু কাম কৰিব লাগে, সেইটো হৈছে এটা লিপষ্টিক সাৰ্ভে হৈ আছে। এই সাৰ্ভেটো আপোনালোকে ক্লিক কৰিব লাগে আৰু সেইটো কেনেকৈ কৰে মই ষ্টেপ ৱাইজ আপোনালোকক দেখাই যাম। আৰু যোনটো সাৰ্ভে হয় সেই সাৰ্ভেটোৰ লিংকটো মই তলৰ ডেসক্ৰিপশ্যন বক্সত দিম আৰু আপোনালোকে মোৰ যদি ভিডিওৰ টাইটেলটো ক্লিক কৰে তেতিয়া ডেসক্ৰিপশ্যন বক্সটো ওলাই যাব আৰু তাত আপোনালোকে লিংকটো পাই যাব আৰু এই লিংকটোত ক্লিক কৰিব আৰু তাৰপিছত মই যেনেকৈ কৈ যাম তেনেকৈ কৰি যাব। প্ৰথমে মই যোনটো মোৰ ডেসক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে সেইটো আপোনালোকে ক্লিক কৰিব। মোৰ ভিডিওটো টাইটেলটো এবাৰ ক্লিক কৰিব তেতিয়া ডেসক্ৰিপশ্যন বক্সটো ওলাই যাব আৰু তাতে লিংকটো দিয়া আছে সেইটো এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে মাইগ্লেমৰ ৱেবছাইটলৈ যাব আৰু সেই ৱেবছাইটত আপোনালোকে এতিয়া দেখা পাব। ইয়াত দেখিছেনে মাইগ্লেমৰ ৱেবছাইটটো আমি পালোঁ আৰু ইয়াত আছে যে টেক দ্য সাৰ্ভে এণ্ড গেট এ বিউটি প্ৰডাক্ট ৱৰ্থ ₹395 এবছলিউটলি ফ্ৰী। আৰু তাত আপোনালোকে নিজৰ ফোন নম্বৰটো দিব লাগিব। ইয়াত দেখিছে মই ফোন নম্বৰটো ইতিমধ্যে ভৰালোঁ আৰু তাৰপিছত এইখন পেজ আহিব। এইখনত আপোনালোকে নিজৰ নামটো দিব লাগিব আৰু ইমেইলটো দিব লাগিব আৰু আপোনালোকৰ যোনটো ফোন নম্বৰ দিলে সেই ফোন নম্বৰটোলৈ এটা OTP চেণ্ড হ'ব। আপোনালোকে সেই OTPটো ইয়াত দিব লাগিব আৰু OTPটো নাম চাম ভৰ্তি কৰিব আৰু তাৰপিছত OTPটো আপোনালোকে দিব। OTPটো ভৰোৱাৰ লগে লগে আকৌ এখন নতুন পেজ আহিব। সেইখন হয় আপোনালোকৰ সাৰ্ভে পেজ। এতিয়া মই ইতিমধ্যে মোৰ এই ফৰ্মখন ফিল আপ কৰিলোঁ। OTPটো আপোনালোকে ভৰোৱাৰ পাছত আপোনালোকে এনেদৰে কংগ্ৰেচুলেশ্যন এটা পেজ আহিব আৰু তাৰপিছত আপোনাৰ সাৰ্ভেটো ষ্টাৰ্ট হ'ব। এতিয়া দেখিছেনে সাৰ্ভে কুৱেশ্যনছ আপোনালোকৰ কোনটো কালাৰ লিপষ্টিক পচন্দৰ। এতিয়া মই দিলোঁ ৰেড বুলি। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো হ'ল হুইচ ইজ ইয়'ৰ গো টু লিপ প্ৰডাক্ট। এইটো আপোনালোকৰ লিপ বাম ভাল পায়, লিপ গ্লছ ভাল পায়, সেইটো এটা দি দিব আপোনালোকৰ পচন্দৰ। তাৰপিছত হাউ অফটেন ডু ইউ ৱেৰ লিপষ্টিক, আপোনালোকে কিমান লিপষ্টিক ইউজ কৰে সেইবোৰ। তাৰপিছত হোৱাট কাইণ্ড অফ ফিনিছ ডু ইউ লাইক, আপোনালোকে কি ধৰণৰ ফিনিছ ভাল পায়, মেটেলিক, চেটিন, মেট। তাৰপিছত আপোনালোকৰ অপশ্যনটো আপোনালোকে ক্লিক কৰিব। তাৰপিছত নম্বৰ 5 কুৱেশ্যনটো হ'ল ডু ইউ বাই লিপষ্টিক ডেট মেটচেছ ইউৰ স্কিন টোন, আপোনালোকৰ স্কিন টোনৰ লগত মেটচিং আপোনালোকে স্কিন টোন লিপষ্টিক কিনে নে নিকিনে। তাৰপিছত সেই 5টা কুৱেশ্যনটো আপোনালোকে আনচাৰ দিলে তাৰপিছত লগালগ ইয়াত দেখিছেনে কংগ্ৰেচুলেশ্যন, আপোনালোকে এই 395 প্ৰায় 400 টকাৰ লিপষ্টিকটো আপোনালোকে ফ্ৰীতে সাৰ্ভে কাৰণে পাইছে। তাৰপিছত আনকি আপোনালোকলৈ অপশ্যন আহিব যে আপোনালোকক কোনটো কালাৰৰ লিপষ্টিক লাগে। এবছলিউটলি ফ্ৰী আপোনালোকে লিপষ্টিক পাব আৰু এইটো দেখিছে আৰু এইটো দেখিছে যে এই যিহেতু শ্বিপিং আপোনালোকৰ পৰা শ্বিপিং ভাড়াটো ল'ব। ফ্ৰীতে লিপষ্টিকটো দিছে কিন্তু শ্বিপিঙৰ চাৰ্জটো হ'ল ₹99 প্ৰায় 100 টকা। এই অফাৰটো কিমান দিন আছে মই সেইটো গম নাপাওঁ, সেইটো কাৰণে মই লগালগ এই কথাটো গম পাই লগালগ আপোনালোকক জনাইছোঁ। আপোনালোকে যদি এই লিপষ্টিকটো ল'ম বুলি ভাবিছে তেন্তে পটককৈ এই সাৰ্ভেটো কৰক আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ইনফৰ্মেশ্যনৰ কাৰণে পাই থাকিবৰ বাবে আপোনালোকে ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। আৰু মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে এই ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।